কবিতাটিৰ শিৰোনাম জন্মদিনৰ উপহাৰ। কথা সঞ্জিত দাস, আবৃত্তিকাৰ তৰালী ডেকা। আজি তোমাৰ জন্মদিন, মই কি উপহাৰ দিম তাকে ভাবি মই গ'লোঁ শব্দৰ বজাৰখনলৈ। বজাৰত শব্দবোৰৰ যিহে দৰদাম, কোচমোচ খাই ৰৈ গ'লোঁ মই দাম শুনি। তোমাকতো দিবই লাগিব আজি কিবা এটি উপহাৰ। হঠাতে দেখা পালোঁ কিছুমান পেলনীয়া শব্দ লৈ ৰৈ আছে এজন বেপাৰী। তাৰ পৰা আনিলোঁ কেইটামান পেলনীয়া শব্দ কিনি। সেই শব্দবোৰ গোটাই তোমাৰ জন্মদিনৰ উপহাৰ বুলি লিখিলোঁ এটি ছন্দহীন কবিতা, ভাৰতী তোমালৈ বুলি। ধন্যবাদ।